আজি ব্লুবেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুললৈ মাতৃ দিৱস উপলক্ষে সকলো মাতৃকে ইনভাইট কৰিছিল। মানে তেওঁলোকে এটা প্ৰগ্ৰেম ৰাখিছিল, মণ্টেষ্টিক টেলেণ্ট নামৰ এটা প্ৰগ্ৰেম ৰাখিছিল আৰু ক্লাছ ৱাইজ তেওঁলোকে সময়খিনিও নিৰ্ধাৰণ কৰি দিছিল। আৰু আমাৰ ক্লাছৰ নিৰ্ধাৰিত সময়মতে আমিও মাতৃসকল আহি ইয়াত উপস্থিত হৈছিলোঁ আৰু খুবেই ভাল লগা এটা সময় উপভোগ কৰিলোঁ। 1 মিনিটৰ ভিতৰতে নিজৰ নিজৰ টেলেণ্টসমূহ দেখুওৱাৰ এটা সুযোগ দিছিল। কোনোবাই নাচিছিল, কোনোবাই আকৌ গান গাইছিল, কোনোবাই অভিনয় কৰি দেখুৱাইছিল, কোনোবাই আকৌ কুকিং কৰি ভাল পায়, তেওঁলোকে চালাড ডেক'ৰেশ্যন কৰিছিল, মেহেন্দি আঁকিছিল, বহুত কিবা কিবি আৰু বিভিন্ন ধৰণৰ খেলৰ অনুষ্ঠানো আছিল। আহক অলপ অলপকৈ চাই যাওঁ। 1 মিনিটৰ ভিতৰতে দেখিছেনে মেহেন্দি আঁকি দেখুৱাইছে। মেহেন্দিটো কিমান সুন্দৰকৈ 1 মিনিটত কৰিব পাৰে সেইখিনিয়ে। এয়া আকৌ চালাড ডেক'ৰেশ্যন, সময় ধৰি দিছে মাত্ৰ 1 মিনিট। আৰু এয়া 1 মিনিটৰ ভিতৰতে এইগৰাকী মাতৃয়ে সুন্দৰকৈ চালাডখিনি ডেক'ৰেশ্যন কৰিছে। এইগৰাকীয়ে নহয় আৰু বহুকেইগৰাকীমান আছে। এয়া খুব সুন্দৰকৈ ডেক'ৰেশ্যন কৰি দেখুৱালে আৰু আমি খুব ধুনীয়াকৈ উপভোগ কৰিলোঁ, লগতে আমিও পাৰ্টিচিপেট কৰিছোঁ। আৰু এয়া অভিনয়, সংলাপেৰে অভিনয় কৰি সকলোকে মুগ্ধ কৰিছে। এয়া আহক অকণমান অকণমান চাই যাওঁ। এখেতে আকৌ খুব ধুনীয়াকৈ অভিনয় কৰিলে, লগতে বিহু নৃত্যও কৰিলে। সকলোখিনিয়ে ভাল লাগিল। এয়া তেখেতক মাল্টি টেলেণ্টেড আখ্যাও দিছে দেই আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে। আৰু এয়া আকৌ এগৰাকী মাতৃৰ বিহু ডান্স। তাৰ মাজতে খেল, ওপৰলৈ বেলুনটো দলিয়াব লাগে আৰু সেই সময়তে গোটেই কাপখিনি সিটোৰ ওপৰত সিটো জাপিব লাগে। কোনে কিমান সোনকালে কিমান সময়ৰ ভিতৰত এইখিনি কৰিব পাৰে। এয়া হাঁহি ফূৰ্তিৰ মাজতে এই সময়খিনি পাৰ হ'ল। ইমান এটা সুন্দৰ সময় তেখেতসকলে আমাক দিলে। এয়া আকৌ মই এটা কবিতাকে গাই দিলোঁ। আহকচোন শুনো কবিতাটো। প্ৰতিগৰাকী শিক্ষয়িত্ৰীলৈ মই গভীৰ শ্ৰদ্ধা আৰু শুভকামনা যাচিছোঁ। কাৰণ তেওঁলোকে হৈছে এনেকুৱা মাতৃ যিসকলে নিজৰ বুকুত, নিজৰ হৃদয়ত সহস্ৰ সন্তানক ধাৰণ কৰিব পৰা ক্ষমতা ৰাখে। আমি সন্তানক জন্ম দিওঁ, কিন্তু খোজকাঢ়িবলৈ শিকাওঁ, কিন্তু কোন পথেৰে গ'লে সেই লক্ষ্যস্থানত উপনীত হ'ব সেয়া শিকাই আপোনালোকে। দিনটোৰ আধাতকৈ বেছি সময় আপোনালোকে নিজৰ জ্ঞানেৰে, নিজৰ অনুশাসনৰ মাজত ৰাখি তেওঁলোকক নিজৰ পথ দেখুৱাই দিয়ে আপোনালোকে। গতিকে আপোনালোকলৈ অশ্ৰদ্ধ প্ৰণিপাত লগতে শুভকামনা জনাইছোঁ। এতিয়া মই এটা কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম মা। মা শব্দৰ গভীৰতা বিশাল সাগৰৰ দৰে। এদিন মাৰ্চাল তুমিলৈ চাবাচোন, পাৰিবানে নোৱাৰা। এদিন মায়ে তোমাকে দেখুৱাই খালী কাঁহী বাতিযোৰ ঢাকি ৰাখি তোমাক খুৱাই নিজে পিছত খাম বুলি লঘোণে আছিল। এদিন তুমি কৰি চাবাচোন, পাৰিবানে নোৱাৰা। তুমি সৰু থাকোঁতে স্কুললৈ যোৱাৰ সময়ত আগবঢ়াই দিবলৈ গৈ চকুৰ আৰ নোপোৱালৈকে তোমাক চাই ৰৈছিল। এদিন তুমি কৰি চাবাচোন, পাৰিবানে নোৱাৰা। স্কুলৰ পৰা ঘূৰি অহাৰ সময়ত আধা ঘণ্টাৰ আগতেই ঘৰৰ সকলো কাম বন কৰি পথৰ কাষত তোমালৈ বাট চাই ৰৈছিল। এদিন তুমি কৰি চাবাচোন, সৰুতে তোমাৰ হাত দুখন ধৰি ফুৰাবলৈ লৈ গৈছিল। সেই হাত দুখন আজি তুমি ধৰি ফুৰাবলৈ সময় বহি কুমলি কথা পাতি চাবাচোন, পাৰিবানে। আধুনিকতাৰ কৰালিকাষত আজি আমি, সেইকাৰণে আজি মা কেতিয়াবা ৰেল লাইনৰ কাষত, কেতিয়াবা পথৰ কাষত, কেতিয়াবা বৃদ্ধাশ্ৰমত। ধন্যবাদ। কবিতাটোৰ শিৰোনাম আছিল মা আৰু এয়া মেহেন্দি। আৰু এয়া আমি সকলোৱে উপভোগ কৰা কিছু সময়ৰ দৃশ্য। থেংক ইউ।